হেল্ল' ষ্টুডেণ্ট, যিসকল ছাত্ৰ ছাত্ৰীসকলে 2026 বৰ্ষত এইচএছ এক্সাম দিছে আৰু তেওঁলোকৰ ৰিজাল্ট ঘোষণাৰ আগতে ইউজি এডমিশ্যনৰ নোটিছ আহি গ'ল, তোমালোকে এই নোটিছটো চাই লোৱা। কমেন্সমেণ্ট অফ ৰেজিষ্ট্ৰেশ্যন ফৰ ইউজি এডমিশ্যন ছেশ্যন 2026-27 Registration for students seeking admission into 4-year undergraduate programs and 5-year integrated master's programs in higher education institution of Assam for the academic year 2026-27 shall commence on 11 April 2026 through the Smart Admission Portal। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীসকলে BA অৰ্থাৎ 4-year undergraduate কোৰ্চ কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এতিয়াই এখন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু এখন একাউণ্ট বনাব লাগিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীসকলে 5-year মাষ্টাৰ প্ৰগ্ৰামছ কৰিব তেওঁলোকৰ বাবে মাষ্টাৰ ডিগ্ৰীটো একেলগে হৈ যাব, দুয়োটাই হৈ যাব। গতিকে তোমালোকে এইটো ইম্পৰ্টেণ্ট ডেটছ চাই লোৱা। গতিকে তোমালোকৰ বাবে এই স্মাৰ্ট পৰ্টেল অপেন হৈ যাব 11 এপ্ৰিল আৰু সেইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব 11 এপ্ৰিল তাৰিখৰ পৰা। হাউ টু এপ্লাই, এইটো তোমালোকে কেনেকৈ এপ্লাই কৰিব লাগিব সেইটো তোমালোকে চাই লোৱা। 1 নম্বৰত কৈছে ৰেজিষ্টাৰ এণ্ড ক্ৰিয়েট একাউণ্ট থ্ৰু দ্য এডমিশ্যন পৰ্টেল। তোমালোকে প্ৰথমতে স্মাৰ্ট পৰ্টেলত গৈ ৰেজিষ্টাৰ কৰিব লাগিব আৰু এখন একাউণ্ট বনাব লাগিব সেই স্মাৰ্ট পৰ্টেলত। তাৰপিছত 2 নম্বৰত কৈছে যে ইউজ ইউৰ অন মোবাইল নাম্বাৰ এণ্ড অন ইমেইল ID ফৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড লগ ইন টু দ্য পৰ্টেল। তোমালোকৰ এখন নিজৰ মোবাইল লাগিব আৰু তোমালোকৰ এখন নিজৰ ইমেইল ID লাগিব, সেইটোতে তোমালোকে লগ ইন কৰিব পাৰিবা। 3 নম্বৰত কৈছে কমপ্লিট ইউৰ প্ৰফাইল এণ্ড ছাবমিট। তোমালোকৰ এই সকলো কাম কমপ্লিট হোৱাৰ পিছত তোমালোকে সেইটো স্মাৰ্ট পৰ্টেলত ছাবমিট কৰিব লাগিব। তাৰপিছত কৈছে যে ডকুমেণ্টছ ৰিকুৱাৰ্ড, তোমালোকৰ বাবে কি কি ডকুমেণ্টছ প্ৰয়োজনীয় হ'ব। 1 নম্বৰত কৈছে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ। তাৰপিছত 2 নম্বৰত কৈছে স্কেন্ড ছিগনেচাৰ অফ দ্য এপ্লিকেশ্যন। সেই এপ্লিকেশ্যন কৰাৰ বাবে তোমালোকৰ এখন ছিগনেচাৰ লাগিব। গতিকে ডিয়াৰ ষ্টুডেণ্ট, ভিডিঅ'টো যদি তোমালোকৰ বাবে তথ্য সমৃদ্ধ হয় তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।